এয়া দেখিছে কৰ্দৈ গছ। কৰ্দৈ আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী, সেয়া সকলোৱে জানে। তাতে যদি এই ধৰণে নিজে গছৰ পৰা ছিঙি বনোৱা হয় তাৰ মজাই বেলেগ, নহয় জানো? আমাৰ ঘৰৰ গাৰ্ডেনত এতিয়া যিহেতু কৰ্দৈ লাগি আছে, সেয়ে মই ভাবিলোঁ আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰোঁ আৰু লগতে এটা মোৰ ষ্টাইলত কৰ্দৈ জুচ বনাই দেখাওঁ। হাই ফ্ৰেণ্ড, মই পৰিস্মিতা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেচিপিজ এণ্ড লিভিঙলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে কৰ্দৈখিনি ভালকৈ ধুই এই ধৰণে ছাইডখিনি কাটি লৈছোঁ আৰু তাৰপিছত সৰু সৰু টুকুৰা কৰি লৈছোঁ যাতে মিক্সিত ভালদৰে গুড়া হয়। মই এয়া 3 গ্লাছৰ জোখত বনাইছোঁ আৰু তাৰ বাবে মই প্ৰায় 1 কেজি কৰ্দৈ লৈছোঁ। এতিয়া এইখিনি মই মিক্সিত গুড়া কৰি ল'ম, কিন্তু একেবাৰতে আপোনালোকে গোটেইখিনি নিদিব, অলপ অলপকৈ 3 বাৰ কৰিম। আৰু এতিয়া ইয়াতে এমুঠি পদিনা দি দিছোঁ। এইটো মই আজি হেল্ডি জুচ বনাইছোঁ, গতিকে ইয়াতে চেনিৰ সলনি মই তাল মিচিৰি দিছোঁ। ইয়াক পাল্ম কেণ্ডি বুলিও কোৱা হয়। গৰমৰ দিনত তাল মিচিৰি খালে আমাৰ শৰীৰত যথেষ্ট এনাৰ্জি পোৱা যায় আৰু এয়া সৰু ল'ৰা ছোৱালীক খোৱালেও যথেষ্ট ভাল। হেল্ডি অল্টাৰনেটিভ হয় ৰেগুলাৰ চুগাৰৰ। যিহেতু এয়া নেচাৰেল চুগাৰ হয়, গতিকে এয়া কোনো ধৰণৰ কেমিকেল প্ৰচেছৰ মাজেদি নাযায়। ইয়াতে মই টোটেল আধা গিলাচ পানী দিম, কিন্তু একেবাৰতে নিদিওঁ। প্ৰথমতে মই 2 চামুচ ডাঙৰ চামুচেৰে দিছোঁ যাতে মিক্সিত ভালদৰে গুড়া হয়। এয়া দেখিলে আমাৰ এইখিনি গুড়া হৈছে। এতিয়া এইখিনি আমি ভালদৰে চেকি লওঁ। এতিয়া বাকী থকাখিনিও মিক্সিত অলপ অলপকৈ গুড়া কৰি লৈছোঁ। ইয়াতে মই পদিনা বা মিচিৰি দিয়া নাই, প্ৰথমবাৰতেই দিছোঁ আৰু অলপ পানী দি এইখিনি গুড়া কৰি লৈছোঁ। গোটেইখিনি জুচ চেকি লোৱাৰ পিছত ইয়াতে মই জালুকৰ গুড়ি আৰু ভজা জিৰাৰ গুড়ি দিছোঁ আৰু লগতে ব্লেক চল্ট আৰু সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। কৰ্দৈ চৰ্বতত পদিনা আৰু ভজা জিৰা দিয়াৰ বাবে ইয়াৰ স্মেল বহুত ধুনীয়া ওলাইছে আৰু খায়ো বহুত ভাল লগা হৈছে। আপোনালোকে এইবাৰ এই ধৰণে বনাই চাবচোন, মই গেৰেণ্টি দিব পাৰোঁ আপোনালোকে খাই বহুতেই ভাল পাব। এইখিনি কৰ্দৈ স্লাইচ আৰু পদিনাৰ পাতেদি ডেক'ৰেট কৰি দিওঁ। থেংক ইউ।